হেল্ল' এভৰিৱান, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানে মনটো বহুত ফূৰ্তি লাগি আছে। আজি আমি ফুৰিবলৈ যাম আৰু ফুৰা বুলি ক'লে মই বহুত ভাল পাওঁ, মানে মই ফুৰি অলপ বেছিকৈ ভাল পাওঁ। আৰু আজি ক'তনো যাম, কেনেকৈ যাম, ব'লকচোন ভিডিঅ'টোত আপোনালোকক জনাই আছোঁ আৰু লগতে আপোনালোককো দেখুৱাম ক'ত যাওঁ। এয়া আমি ওলাইছোঁ ফুৰিবলৈ বুলি। এয়া আমি যাম অৰুণাচলৰ এডোখৰ বহুত ধুনীয়া জেগা, যাৰ নাম হৈছে টিপি। যাওঁতে আমি নামেৰি ৰাস্তাটোৰে যাম। ৰাস্তাটো বহুত ধুনীয়া, মানে গছখিনি দেখিলেই মানে মনটো বহুত ভাল লাগে। আজি বতৰটো ভালেই, আমি তাকে ভাবিলোঁ ফুৰিবলৈকে যাওঁ। আমাৰ লগত আছে আজি আমাৰ দাদা বৌ আৰু দাদাৰ বন্ধুৰ ফেমিলি। চ' ব'লকচোন আমি আজিৰ যাত্ৰা আৰম্ভ কৰোঁ। ঐ হাঁহি দিয়া। এইয়া পুৰা বৰষুণ দি আছে এতিয়া। নামেৰি এইটো চাইডে বহুত বৰষুণ দিয়ে বাৰু, এতিয়াও দি আছে। এইটো চাইডে যেতিয়াই আহোঁ তেতিয়াই বৰষুণ দিয়ে, ভাল লাগে জেগাটো। লাষ্ট বাৰ ইয়াত গাড়ী উঠি গৈছে, গম পোৱা নাই? লেণ্ডশ্লাইড হৈ গ'ল যে গাড়ী চব টাই গুচি গ'ল। জেগাডোখৰ যে বহুত ধুনীয়া, আমি ৰৈ অকণমান চাই গ'লোঁ। সঁচাকৈ চাওকচোন, ইমান ধুনীয়া লাগিছে ন? এয়া হৈছে ভালুকপুঙৰ পিকনিক প্লেচ, যথেষ্ট ফেমাছ। আপোনালোকো যদি আহিছে এবাৰ জনাবচোন কমেণ্টত কেনে পালে জেগাডোখৰ। চাওকচোন নৈখন আৰু তাৰ সিপাৰৰ পাহাৰবোৰ যে কিমান ধুনীয়া লাগিছে ন? আমাৰ ৰাস্তাতে পৰে কাৰণে অকণমান সময় ৰৈ চাই গ'লোঁ। কেনেকৈনো নৰখাকৈ থাকোঁ ন, ইমান ধুনীয়া লাগে, চালে চাই থাকিবলৈ মন যায়।
কিমান যে ভাল লাগিছে ফূৰ্তি গা ধুম আহি এয়া পাই গ'লো ইয়াতে বৰষুণ দি আছিল এতিয়া অলপ ৰ'দ আছে মানুহ বহুত আছে এয়া চাওক হাতত বেগ আৰু খুন্দা ভৰিয়ে খোজকাঢ়ি আহি আছোঁ কাপোৰ চেঞ্জ কৰিম তাৰপাছত গা ধুম কিমান যে ভাল লাগিব গা ধুবলৈ চেঁচা চেঁচা পানী নুধুওঁ বুলি ভাবিছিলোঁ চবেই ধুই আছে মন গুচি গ'ল ধুবলৈ পানী পানী বহ এনেকৈয়ে যাব লাগিব আৰু মজা aja. Cepat. আৰু মমটো নোখোৱাকেতো যাব নোৱাৰিয়ে য'তেই আহোঁ তাত মম খাবই লাগিব আমি ৰাস্তাত অলপ ৰখি দিছোঁ গা চা ধুই আহি কাপোৰ সলালোঁ সলাই পেলাই অলপ দূৰ আহিলোঁ আহি পেলাই এতিয়া ৰাস্তাত যেতিয়া মম দেখি গ'লোঁ আৰু কেনেকৈনো ৰখোঁ মমটো খাই লওঁ খাই পেলাই আকৌ যাম আকৌ বেলেগ জেগাত কিবা খাব লাগিব আৰু ইমান সৰু সৰু মম এয়া হাফ প্লেট খাই লোৱা 40 মমটো সৰু তোমালোকে খাই লোৱা আমাৰ মায়ে কৈ দিয়া দিনটো বহুত ফূৰ্তি কৰিলোঁ হাঁহি ধেমালিৰে পাৰ কৰিলোঁ এতিয়া আমি আকৌ ঘৰলৈ বুলি উভতিছোঁ আজিৰ দিনটো আমাৰ বেছ ভালেই গ'ল ৰাস্তাত যদিও আহোঁতে অলপ বৰষুণ পাইছিলোঁ এতিয়া কিন্তু নাই এৰিলে বৰষুণ আমিতো এতিয়া ৰাস্তাত বাৰু মম খাই আহিলোঁ কিন্তু অলপতো ভোক আছেই এতিয়া যাওঁতে আমি ৰেষ্টুৰেণ্ট এখনতে সোমাই কিবা কিবি খাই যাম বুলি ভাবিছোঁ এইখিনি জেগা চাওক ইমান ধুনীয়া মই আহিলে ইয়াতে ৰখোঁ ফটো উঠোঁ মই আগতেও বহুতবাৰ আহিছোঁ বহুত ভাল লাগে আমি মানে ঘূৰি আহিলোঁ আহি পেলাই ইয়াতে ৰখি অলপ টাইম ফটো চটো উঠিছোঁ উঠি পেলাই এয়া আৰু ভাল লাগিছে মই ভাবিলোঁ আপোনালোককো দেখাই দিওঁ
ডাইৰেক্ট ৰেষ্টুৰেণ্টত সোমাই অৰ্ডাৰহে দিছোঁ। এয়া আমাৰ খানা আহি গ'ল। আমি এতিয়া ৰুটি, মটন আৰু এয়াতো কিবাকিবি দিছে আৰু আমাৰ বৌ এজনীয়ে ভাত খাব, আমি 4টাই ৰুটি খাম। খানাটো দেখি ভালেই লাগিছে, খাই চাগে ভালেই লাগিব। খাই লওঁ দেই পটাপট, বহুত ভোক লাগিছে। আমাৰ লগত থকাৰ বাবে আৰু গোটেই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জনাইছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক আৰু কমেণ্ট কৰিব নাপাহৰিব দেই।